তো গুড মৰ্নিং গাইজ, এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি ছানডে ৰাইজ যোৱা নাই ক'তো, তো সেইকাৰণে ব্লগটো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। তো বহুত দিন হৈ গ'ল RX 100খন আপোনালোকে গম পাইছে আনিলোঁ বুলি। তো বহুত দিন হৈ গ'ল চলোৱা নাই, অনাৰ পৰা চলোৱা নাই, কাৰণ চলাবলৈ যিটো বস্তু লাগে তো সেইটো মানে আমাৰ ইয়াত নাপায়। পেট্ৰলটো পায়, কিন্তু তাৰ লগত আৰু এটা অইল ভৰাব লাগে, টুটি অইল বুলি কয়। তো কিছুমানে হয়তো চিনি নাপাব পাৰে আজিকালি যোনবোৰ ল'ৰা ছোৱালী। তো পুৰণা জেনেৰেশ্যনৰ যোনখিনি হয় সেইখিনি চিনি পায়, কাৰণ টু ষ্টক ইঞ্জিনত টুটি অইল ভৰাবলগীয়া হয়। তো টুটি অইল নভৰালে মানে ইঞ্জিন চিজ হৈ যাব। তেনেকৈ আজিকালি 4 ষ্টক ইঞ্জিন মবিল নভৰালে চিজ হৈ যায়। তো মবিল মানে 2 ষ্টক ইঞ্জিনত মবিল যিমান ভৰালেও টুটি অইলটো দৰকাৰ হয়। তো সেইটো আমাৰ ইয়াত তেল ডিপুত পাবলৈ টান। তো সেইকাৰণে মই অনলাইন অৰ্ডাৰ দিছিলোঁ, তো কালি আহি পালে। তো এইটো হৈছে টুটি অইলটো, আৰু এইটো কোনো প্ৰমোশ্যন নহয়, এইটো মই নিজে অৰ্ডাৰ দিয়া নিজৰ পইচাই। তো এতিয়া মই ভাবিছোঁ টুটি অইলটো ভৰাই বাইকখন অকণ ষ্টাৰ্ট দি লাহেকৈ চলাব পৰা কৰি লওঁ, কাৰণ টুটি অইলটো নহ'লে মানে যিমানে পেট্ৰল নহওক যিমানে ভাল হৈ নাথাকক কিন্তু বাইক চলাব নোৱাৰে মানে। তো সেইকাৰণে পটাপট ব'লক আপোনালোককো দেখাম। আৰু কাৰণ টুটি অইল এক্সট্ৰা মটৰ থাকে, এক্সট্ৰা টেংকি থাকে। তো তেলৰ টেংকিটো ভৰাব পাৰি, কিন্তু এক্সট্ৰা টেংকি থাকে। তো মটৰটো ভাল হৈ যদি থাকে এক্সট্ৰা টেংকিত ভৰাব লাগে। মোৰতো টুটি অইল মটৰটো ঠিক হৈ আছে। তো ব'লক পটাপট এইটো ভৰাই লওঁ আৰু আপোনালোককো দেখাম, আৰু বাইকৰ কি কাম কৰিবলগীয়া আছে, কি কৰিব লাগিব, চব মই আপোনালোকক দেখাম কি হৈ আছে বাইকখন। তো ব'লক বাইকখনত লগ পাম চিধা। এয়া মই চাবি অন কৰিলোঁ, খালি মিটাৰত নুঠে, মিটাৰৰ কেবলডাল বেয়া হৈ আছে। এইখন হৈছে RX 100খন, আৰু এইটো ছিটটো বদলাব লাগিব, কাৰণ কি কভাৰ লগাই দিছে, মেকুৰীয়ে ফালিলে বুলি কৈছে। তো ইয়াতে থাকে টুটি অইল মটৰটো, তাৰপৰা এইফালে এয়াৰ ফিল্টাৰ আছে। তো ইয়াতে আছে টুটি অইল টেংকটো, এইপিনে দেখি থাকে কিমান আছে কিমান নাই, যেনেকৈ পেট্ৰল টেংকিত দেখি থাকে বা হেৰিয়ত দেখি থাকে, ইঞ্জিন অইলটো দেখি থাকে। তো ইয়াত টুটি অইলটো দেখি থাকে। তো এইখিনি চব ঠিকেই আছে, কালাৰ চালাৰ ইমান মাৰিবলগীয়া দৰকাৰ নাই বাৰু, খালি এইবোৰ চেঞ্জ কৰিব লাগিব এইবোৰ, কাৰণ এইবোৰ আঁতৰি আছে ঢিলা। তাৰপৰা এইকেইটা চেঞ্জ কৰিব লাগিব, অকণমান ভাঙি আছে। তো চেঞ্জ কৰিলেও কৰিম, নকৰিলেও নাই, মানে তেনেকৈ চলিব আৰু। তাৰপৰা অলপ এডাল ঢিলা আছে এইকেইডাল, বাকী চব ঠিকে আছে। আগফালে টায়াৰটো অলপ বদলাব লাগিব, লাইট চাইট চব অ'কে আছে। পিছফালৰ টায়াৰো চব ঠিক আছে। তো বাকী বস্তু চব ঠিকে আছে, খালি দুটামান বস্তু আৰু চেঞ্জ কৰিব লাগিব। তাৰপৰা এতিয়া চলি থাকিব চেঞ্জ নকৰিলেও, কিন্তু মানে কৰি ল'লে ভাল হ'ব আৰু সুবিধা হ'ব মোৰ। তো এইডাল এক্সেল কেবুল, কাৰণ টুটি অইলৰ লগত মানে হেৰি হৈ থাকে মটৰটোৰ লগত, এডাল যিমান পকোৱা হয় সিমান মানে টুটি অইলটো পাছ হয়। তাৰপৰা এইটো পেট্ৰল ফিল্টাৰ, সেইটো চেঞ্জ কৰিব লাগিব। তো বাকীটো চব মোটামুটি অ'কে আছে, বাকী মদগাৰ চদগাৰ চব টিপটপ হৈ আছে, ছিগনেল টিগনেল চব মানে পাৰফেক্ট হৈছে। আৰু বেটেৰীটো লগাব লাগিব, বেটেৰীটো লগালে মানে ছিগনেল জ্বলিব, নহ'লে এতিয়া মানে ছিগনেলকেইটা নজ্বলে আৰু। বেটেৰীটো আছে, খালি এইটো বেটেৰীটো বেয়া হ'ল, লগাবলৈ ছিটটো বনাব লাগিব, ছিট কভাৰ লগাবলৈ বেটেৰী লগাব লাগিব, আৰু ক্লাছ প্লেটটো চেঞ্জ কৰিব লাগিব, আৰু মিটাৰ কেবল লগাব লাগিব। বাকীটো চব ঠিক আছে, এইকেইটা লগালেও চলিব, নলগালেও চলিব মানে। তো চাই লওঁ এতিয়া, ব'লক পটাপট টুটি অইলটো ভৰাই লওঁ, তাৰপৰা বাইকখন ষ্টাৰ্ট দি দেখাম আপোনালোকক। তো এইটো 10 নম্বৰ নট লাগি আছে এইটো। তো এইটো খুলিলে এইখন খুলিব, কাৰণ চাবি তাবি চিষ্টেম নাই, চব নট বল্টৰ কাম। তো এইটো হৈছে টুটি অইল টেংকিটো, আৰু এইটো বেটেৰীটো বেয়া হ'লে গোটেই মামৰ খাই খতম। তো এইটো আধা লিটাৰ টেংকি। তো এইফালেদি পাছ হৈ সেইটো ছাইডলৈ যায় মটৰটোলৈ এডাল পাইপেদি। তো এইটো উলিয়াই আনিব পাৰি, নটটো খুলি, কোনোবা এটা নট আছে, তো এইটো খুলিলে ওলাই আহিব। তো এইটো টেংকিটো থকাটো জেগাটো পূৰা লেতেৰা হৈ আছে, আৰু এইটো টেংকিটো পিছফালৰ অৱস্থা বেয়া, এডাল এইফালেদি ওলাই। তো মই ডিজেল চিজেল মাৰি চফা কৰি লওঁ, তাৰপিছত টুটি অইল ভৰাম। তো ৰ'ব চফা কৰি লওঁ, আৰু এডাল আৰ্থিংডাল, তো ইয়াত এটা নট আৰু ইয়াত এটা নট আছিলে। তো এইটো হৈ গ'ল টুটি অইল টেংকি, পূৰা ধুনীয়াকৈ টিপটপ কৰিলোঁ। এতিয়া ৰ'দত দিব লাগে, কাৰণ ভিতৰত পানী সোমাই আছে, পানী সোমাই থাকিলে দিগদাৰ হ'ব। তো ইয়াৰ পৰা বেটেৰীও খুলি দিলোঁ, বেটেৰী একেবাৰে অৱস্থা নাই। তো এইটো মই তেলৰ ফিল্টাৰটো খুলি চাইছিলোঁ, কিন্তু চফা কৰিব নোৱাৰি, সেইটো বদলাবই লাগিব।
তো সিটটো খুলি চাওঁ এতিয়া বলক পটাপট আৰু এটো তেতিয়ালৈকে হুকাব দিওঁ তো এটো সিটটো খুলি দিলো এয়া সিটৰ অৱস্থাত অলপ টাৰ ৰছিয়ে বন্ধা আছে তো কভাৰটো কাৰণে ৰছিয়ে বন্ধা আছে আৰু পিছ ভিতৰটো এয়া তো এখন প্লাষ্টিকৰ তো এটো ষ্টিলৰ তো এইবোৰ কেবলবোৰ তো এইখিনি অকমান ঠিক কৰি লগাই দিওঁ ভালকে তো সিটটো বনাব দিব লাগিব তো ওয়াৰিঙত বেছি কেবল নাই বাৰু মোটামুটি আছে এটো টেংকিৰ নট তো এইবোৰ সকেট যাব সব ঠিকই আছে তো টেংকি হুকাব দি থৈছো তো হৈ গল টিপটপ সফা কাৰণ ডিজেল সিজেল মাৰি সফা কৰি দিলো তো এতিয়া সিটটো লগাই লওঁ তাৰপা টেংকিটো সগে হুকাই গল আৰু সাইলেন্সাৰ অকমান সফা কৰি দিম বুলি ভাবিছো চাই লওঁ কি হয় টাইম হয় নহয় তো এইটোৱে হৈছে টুটি অইলৰ মটৰটো আৰু এখন ঢাকনাখন তো ধুই মেলি অকমান টিপটপ কৰি দিছো তো এইটো এক্সেলটাৰ পকালে এইটো পাক খায় যেনেকৈ কাৰ্পেটাত পাক খায় ইয়াত তাত নহয় তাত মানে ইয়াত বেলেগবোৰ বাইকত ইয়াত পাক খায় 4 ষ্টক ইঞ্জিনৰ কিন্তু এক্সেলটাৰ লগালে কিন্তু ইয়াত হয় টুটি অইলৰ মটৰটো টপ খায় এইটো যিমান পাক খায় সিমান টুটি অইল ওলায় তো মটৰটো ঠিকই আছে কিন্তু কিমান ওলাইছে সেইটো মই ক'ব পৰা নাই এটো গ্ৰেজত নিলেহে গম পোৱা হ'ব যে টুটি অইল ভালকে ওলাইছে না এতিয়া মই গুটেখিনি ভৰাম এটো হুকাইছে জৰুৰ টেংকিটো তো বলক এখন ঢাকনিখন লগাই লওঁ আৰু টুটি অইলটো ভৰাও হাতৰ অৱস্থা নাই তো এইটো টেংকিটো হুকাই একদম ধুনীয়া হৈ গ'ল তো পানী চানি নাই তো বলক পটাপট ফিটিং কৰি লওঁ কাৰণ মই গুটেখিনি সফা কৰি থৈ দিছো এফালে সফা কৰি থোৱা আছে খিনি খালি বেটেৰীটো খোলা থাকিব আৰু তে লগালে হ'ল তো বলক পটাপট ফিটিং কৰি লওঁ তো হৈ গ'ল এটো ফিটিং টুটি অইল টেংকি তো পাইপ সাইপ নট সব লগাই লো এতিয়া অইল ভৰাব লাগে এফালদি তো এটো হৈছে টুটি অইলটো গ্ৰীন কালাৰ থাকে এটো টুটি অইল হাফ লিটাৰ টেংকি নে 1 লিটাৰ টেংকি হেতু মই ক'ব পৰা নাই বেছিটো ভৰালেহে গম পাম এফালে তো গ্ৰীন হৈ গ'ল পুৰা ঢাকনটো দেখিছে যোনফালে চাই থাকিব পাৰি আৰু এফালে আধালৈকে হৈ গ'ল আৰু তো 1 লিটাৰ হ'ব চাগে তো বৰ্তমান হাফ লিটাৰ সোমাই থাককচোন তো ধৰক কিমান চলে চাওঁ হাফ লিটাৰত তাৰপা লাগিলে ইটো ভৰাম কাৰণ আৰু এটা আনি থোৱা আছে টেংকি কালাৰে আৰু টুটি টেমাৰ কালাৰ একে হৈ গৈছে দুইটা মানে মিলি গৈছে আৰু তো হৈ গ'ল ফিটিং তো এফালে চাই থাই পোৱা হ'ব কমিলে মানে গম পাম আৰু ইয়াত এটো কালাৰটো চেঞ্জ হৈ যাব তো বলক পটাপট ষ্টাৰ্ট দি চাওঁ তো কি হৈছে কেনেকুৱা হয় ধোঁৱাটো মাৰিবই বাৰু কাৰণ ষ্টাৰ্ট দি চাওঁ সাইলেন্সাৰডালো অকমান সফা হৈ গ'ল তো এখন চাই লওক অকল বেটেৰীটো খুলি থোৱা আছে বেটেৰীটো লগাব লাগিব তো বলক ষ্টাৰ্ট দি চাওঁ ষ্টাৰ্ট হৈ গ'ল খালি ধোঁৱা মাৰিবই অলপ চলপ লাইটটো জ্বলি আছে আগফালৰ লাইটো জ্বলি আছে কাৰণ এৰ মানে বেটেৰী নহ'লেও জ্বলে বগা ধোঁৱা তো এইখনে আছিলে মোৰ RX 100খন তো ভিডিওটো চাই কেনে পালে জনাব কাৰণ মডিফিকেশ্যনৰ কাম লাহে লাহে আৰম্ভ হৈ যাব কাৰণ মই বস্তু অৰ্ডাৰ দি থৈছো কেৰালাৰ পৰা আহি আছে তো 3 দিন মান হ'ল অৰ্ডাৰ দিয়া তো পঠিয়াইছে আৰু হেতি কি বস্তু অৰ্ডাৰ দিছো আপোনালোকে প্ৰথমে ইনষ্টাগ্ৰামত পাব সেইকাৰণে আপোনালোকে ফলো কৰি লওক ইনষ্টাগ্ৰামত কাৰণ ইউজাৰ আইডি তলত আহি আছে তো গৈ ফলো কৰি লওক কাৰণ মই যি আপডেট হয় প্ৰথমে ইনষ্টাগ্ৰামতে দিওঁ আৰু ভিডিওটো কেনে পালে জনাব ইনে থকাতকৈ শৰ্ট ভিডিও এটা বনাই দিলো বাইকৰো কাম হৈ গ'ল তো ভিডিওটো চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো দবাই দিব ইয়াকে কৈ ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই বাই